নমস্কাৰ কি খবৰ সকলো আশা কৰো সকলো ভালে আছে তনুশ্ৰী হাজৰিকা ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো আপোনালোকেতো গম পাইছিলেই যে মই 5 মাহ ধৰি চেন্নাইত আছিলো চেন্নাইত ট্ৰিটমেন্ট কৰোৱাৰ পিছত 5 মাহৰ পাছত পুনৰ আমি গহপুৰলৈ ঘূৰি আহিছো বেক টু নৰ্মেল লাইফ সেয়েহে আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাও বুলি ভাবিছো যে গহপুৰত মোৰ এখন সৰু দোকান আছিলে এই দোকানখনত যি ডিয়ামৌ চিল্ক হাউচৰ গহপুৰ ব্ৰাঞ্চটো মই চলাই আছিলো সেয়েহে মই আজি আপোনালোকক এই ভিডিঅ'টোত মোৰ দোকানখন দেখুৱাম বুলি ভাবিছো আশা কৰো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইখনে হৈছে সৰুকে মই আৰম্ভ কৰা ডিয়ামৌ চিল্ক হাউচ গহপুৰৰ যি দোকানখন আৰু আপোনালোকে যোন গহপুৰৰ পৰা মোৰ ভিডিঅ' চাই আছে আপোনালোকে হয়তো গমেই পাইছে ছয়দুৱাৰ কলেজৰ সন্মুখতে আছে আমাৰ দোকানখন আৰু এনে ধৰণে বিভিন্ন ধৰণৰ কাপোৰ আছে আপোনালোকে মিক্স পাট পাব নুনি কটন পাব এচি কটন পাব আৰু বহুতো ধুনীয়া ধুনীয়া হাতে বোৱা ভাল কোৱালিটিৰ কাপোৰ আপোনালোকে মোৰ দোকানত পাব আৰু দোকানলৈ আহিয়ে দেখিছো নতুন কাপোৰ অলপ আহিছে সেয়েহে কাপোৰখিনি মই অলপ সিজিল কৰি লওঁ বুলি উলিয়াই লৈছিলো আৰু উলিয়াই লওঁতে মোৰ বান্ধৱী দুগৰাকী আহিলে তেওঁলোকে কাপোৰ কিনিবলৈ আহিছিলে মই দেখুৱাম আপোনালোকক মোৰ কি কাপোৰ আছে আৰু দেখুৱাবলৈ এতিয়া ভাল হ'ব যিহেতু মই কাপোৰখিনি বান্ধৱী কেইগৰাকীক দেখুৱামেই নতুন কাপোৰ কি আহিছে সেয়েহে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব এযোৰ পাৰ্টি ওয়্যাৰ যোৰা আপোনালোকে হয়তো বিয়া খাবলৈ গ'লে দেখা পায় কইনাই আজিকালি এনেকুৱা ধৰণৰ কাপোৰ পিন্ধিবলৈ খুব ভাল পায় এইযোৰ হৈছে মিক্স পাটৰ যোৰা ইয়াত কালাৰিং গুণা কৰা আছে আৰু বগা মিনা কৰা আছে কাপোৰযোৰ খুবেই ধুনীয়া লাগিব পিন্ধিলেও আৰু এযোৰ নতুন কাপোৰ আহিছে আজি দোকানলৈ খুবেই ধুনীয়া নীলা ৰঙত আহিছে হাতে বোৱা যি এচি কটন বুলি কয় এচি কটনৰ কাপোৰ আৰু এনেকুৱা ধৰণৰ বিভিন্ন হাতে বোৱা কাপোৰ উপলব্ধ মোৰ দোকানত আৰু এনেকুৱা ধৰণৰ যদি ধুনীয়া হাতে বোৱা যোৰা আপোনালোকে ল'ব বিচাৰে তেনেহলে আহিব আপোনালোকে গহপুৰৰ ডিয়ামৌ চিল্ক হাউচ যিটো ব্ৰাঞ্চ আছে তালৈ আপোনালোক আহিব আমাৰ কাপোৰৰ কোৱালিটি গ্ৰাহকে বিৰাটেই বেছি ভাল পাইছে ফিডবেক বহুত ভাল তেওঁলোকে এবাৰ আমাৰ দোকানৰ পৰা কাপোৰ লৈ গ'লে পুনৰ আকৌ আমাৰ দোকানলৈকে আহি কাপোৰ লৈ যায় তেওঁলোকে পিন্ধিও ভাল পাইছে সেয়েহে এই কাপোৰখিনি মই আপোনালোকক আজি দেখুৱাইছো আপোনালোকে যদি ভাল পায় তেন্তে আহিব আমাৰ দোকানলৈ আৰু এযোৰ নুনি কটনৰ যোৰা নুনি কটনৰ আজিকালি চাহিদা খুব বেছি বৃদ্ধি পাইছে আচলতে পিন্ধিবলৈ খুবেই আৰামদায়ক হয় নুনি কটনৰ যোৰা আৰু যোনে পিন্ধে তেওঁলোকে হয়তো গম পাইছে নুনি কটন পিন্ধিবলৈ বিৰাটেই বেছি কোমল আৰু মই যে কৈছিলো মোৰ বান্ধৱী এগৰাকী আহিছিল বুলি এই হৈছে তাই ৰংপি হাজৰিকা তাইৰো এটা ইউটিউব চেনেল আছে ডিফাৰেণ্ট উইচেছ নামৰ আৰু মই ভিডিঅ' ক্লিপটো তাইৰ পৰাই লৈ লগাই দিছো কাৰণ মোৰ ভিডিঅ' কৰিবলৈ সময় নহ'ল সেই সময়ত তনুশ্ৰী হৈছে এইজনী আপোনালোকে আহিব মোৰ বহুত কেটা ভিডিঅ' ইয়াৰ আছে ডিয়ামৌ চিল্কৰ কাৰণ মানে আমি নিজেও প্ৰিফাৰ কৰোঁ ইয়াৰ পৰা ল'বলৈ কাপোৰৰ কোৱালিটি বহুত বেছি ধুনীয়া আৰু এনেকুৱা ধৰণৰ পজিটিভ ফিডবেক পালে আমাৰো বিৰাট ভাল লাগে বিৰাট উৎসাহ পাওঁ আগুৱাই যাবলৈ সেয়েহে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব